আৰু কবিসকলৰ যি উপস্থিত আজি যি শীতৰ সেমেকা ৰাতিৰ বুকুত যি কবিতাসকলে কবি প্ৰাণ পাই উঠিছে বহুত ভাল লাগিছে আৰু এই সময়ত মোকো এটা সুবিধা দিয়াৰ কাৰণে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ উদ্যোক্তাসকলক। বহুত বিশিষ্ট কবিসকলে ইয়াত কবিতা পৰিৱেশন কৰি গ'ল। মই সামান্য লিখোঁহে, কবিতা আবৃত্তি নকৰোঁ। দুটামান চেষ্টা কৰিছিলোঁ আৰু তাৰ এটা প্ৰয়াস কৰিছোঁ। হয়তো বহুতে কবিতা লিখে কিন্তু আবৃত্তি কৰিব নাজানে, ময়ো নাজানো, সেই একে চামতে পঢ়োঁ মই, কিন্তু চেষ্টা কৰিছোঁ। মই কবিতাটোৰ শিৰোনাম দিছোঁ মা। মাক আচলতে সকলোৱে ভাল পায়, ময়ো ভাল পাওঁ, বহুতেই ভাল পাওঁ। গতিকে মাক লৈ এটা কবিতা লিখিছোঁ আৰু এই মাক লৈ যিখিনি শব্দ ব্যৱহাৰ কৰিছোঁ হয়তো কাৰোবাৰ গাত লাগিব পাৰে, কাৰোবাৰ দুখ লাগিব পাৰে, তাৰ বাবে মই ক্ষমা প্ৰাৰ্থনা খুজিছোঁ। মই কবিতাটো আবৃত্তি কৰিব লৈছোঁ। মা। অ' মা, শুনচোন, আজি অলপ ফুৰিবলৈ ওলাই যাওঁ ব'ল। তই সৰুতে বহুত ফুৰালি, হাতত হাত ধৰি। এতিয়া জানো তোৰ যাবলৈ মন নাযায়? মা এটা শব্দ নহয় মোৰ বাবে, সকলোৰে বাবে মৰমৰ, অতি মৰমৰ মা। খোজকাঢ়ি ওলাই যাওঁ কেতিয়াবা মাৰ লগত, কিন্তু এতিয়াও দেখোঁ সৰু সৰু ল'ৰা ছোৱালীবোৰৰ মাকৰ হাতত হাত ধৰি যোৱা, ফূৰ্তি কৰি মুখত হাঁহিটা লৈ। সঁচাকৈ মা অপূৰ্ব। তোৰ গৰ্ভত থাকোঁতে অপেক্ষা কৰিছিলোঁ তোৰ মা ধুনীয়া মুখখনি চাবলৈ, যাৰ বাবে মই এই পৃথিৱী দেখিলোঁ। অ' মা, তোৰ কথা কৈ শেষ কৰিব নোৱাৰি। মই এতিয়া বুজো মা আচলতে কি শব্দ। মই এতিয়া বুজো মা। মা সেইগৰাকী যি স্থিতপ্ৰজ্ঞ হৈ জীৱনৰ বহুতো ধুমুহাৰ মাজত, কাল নিশা শিল বৰষুণৰ মাজতো সন্তানৰ সুৰক্ষাৰ চিন্তাত মগন হৈ থাকে। প্ৰত্যেকজন সন্তানে বুজি উঠে মা আচলতে কি। মা সেইগৰাকী যি সন্তানৰ ভালৰ বাবে বিসৰ্জন দিবলৈ সাজু থাকে নিজস্ব প্ৰাণ আৰু বহুতো ত্যাগ, বহুতো সুখ আৰু বহুতো বহুতো বহুতো। প্ৰত্যেক সন্তানৰ বাবে প্ৰথম স্পৰ্শ, শব্দ আৰু প্ৰথম দেখা নাৰীগৰাকী হৈছে মা। মা তই অনন্য, তই দেৱী, প্ৰত্যেক সন্তানৰ সাহসী। বাৰুতে জানো কৰ্ণই ইমান অন্যায়ৰ পাছতো কোনটিক মা বুলি ক্ষমা কৰি দান দি গ'ল সহোদৰ ভাতৃ প্ৰাণ আৰু দি গ'ল নিজ প্ৰাণৰ বলিদান। মা, আজি তোৰ দৰে আন বহুগৰাকী মা কিয় বাৰু এৰি দিয়ে এখনি বৃদ্ধাশ্ৰমত আৰু অথবা ৰাজপথত? আৰে ঘোৰ সন্তান ৰূপী প্ৰসন্দত চালনা, তহঁতবোৰৰ বাবে মা আজি আৱৰ্জনা নেকি নে বুজা তহঁতৰ তথাকথিত ব্যস্তৰ জীৱনৰ? কেনেকৈ পাৰে বাৰু উকা হৈ থাকিব মা অবিহনে? তহঁতবোৰো জানো এনে বৃদ্ধ নহবি? তহঁতৰ দিন আহিব। আৰে তহঁতৰো অনুভৱ কিয় নাইকিয়া যে তহঁতিও এদিন বৃদ্ধ হবি? বৃদ্ধা মাতৃৰ দৰে তয়ো এদিন পৰিৱৰ্তন হও। মা বুলি ভাবিবলৈ লওঁ, মা বুলি সন্মান কৰ। ইহঁত এনেকৈ নুবুজে। ইহঁত আচলতে মানৱ নহয়, ইহঁত আচলতে দানৱ পাষাণ। তই সকলো মিছাৰে নষ্ট নকৰি মা। অ' মা, তই মোৰ প্ৰতি খোজত, প্ৰতি সময়ত, প্ৰতি উৎসাহত মোৰ জীৱনৰ প্ৰেৰণা তই। মা প্ৰত্যেক জীৱনৰ বাবে মা এনে পবিত্ৰ সম্বন্ধ। মা তই দুখৰ ৰ'দৰ বাবে সুখৰ এটা চাহ। ঐ মা, তই অকণমান নৰিয়াত পৰিলে মই অকণমানি ল'ৰাজোৰে উচুপি উঠো। অ' মা, কেনেকৈ সিজিম তোৰ ধাৰ, কেনেকৈ বুজাম তোক মা কিমান ভাল পাওঁ তোমাক। মাথো চিঞৰি চিঞৰি ক'বলৈ মন যায়।
মই বৰ ভাল পাওঁ তই শুনিছনে মা তোক মই বৰ ভাল পাওঁ মা ধন্যবাদ